হেল্ল' বন্ধুসকল আপোনালোকে এটা নতুন বেবেই বাঙলৈ স্বাগতম জনাইছোঁ। পিছে আজি বেবেই বাংটো মই কোৱা নাই, আমাৰ এজন খুৰা মানে ককাই কৈছে। চাওঁচোন ককাই কিনো বেবেই বাং কৈছে, বলক। দেখিলি না মাতিছিল মা বেজম নিচিনা একো নহয় ভয় নকৰিব একো নহয় ই ককা দেখিলে ভয় কৰে কি হল ন একেবাৰে নাই কোৱে নহল ওখানে কি কাল মাতিছিল মা ধৰি পেলাই মাটো একদম হয় 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 নহয় নহয় ওরে এই মানু মৰিলে ধৰি পেলাই কেলাত মাৰিব দে নালাগে নহয় মানে তো জীৱনক বস্তু দেখা নাই মোৰ জীৱনটো মোৰ কথাটো দেখা নাই মোৰ সুদ্ধা সেই ভাবিছে নেকি বই 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 বনৰি বনৰি নাই ধক 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 এই মতো কাম নাই যে মাক সিদ্ধা মই তো মাৰিব নালাগে না অটো মৰিবলৈ লিখি কিবা এটা হ'ব নেকি নাই 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 আৰু আছে আৰু যি কি নহওক এইখিনি ক্ষেত্ৰত কিন্তু ককা অকণমানো দুখ নাই, কাৰণ ককাই এনেকুৱা পৰিৱেশ পোৱা নাই আগতে। ইমান সুন্দৰকৈ গাঁৱৰ শাক পাচলি খাই যিখিনি খোৱাৰ পাছত বেমাৰ হয়তো নহয় আৰু ডক্টৰৰ ওচৰলৈ যাবলগীয়া নহয়, বেজিও ল'বলগীয়া নহয়, সেইকাৰণে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। একো নাই, হৈ যাব, ঠিক হৈ যাব। কিন্তু নাৰ্ছকেইজনীয়ে চাগে ভালকৈ শুব পৰা নাই, কি কি শব্দ যে মনলৈ আহি আছে। যি কি নহওক ভালকৈ হ'ব পাৰিব। সুন্দৰ এটি গীত শুনাইছোঁ আপোনালোকক, নতুন প্ৰতিভা বোকাৰ পৰা পদুমফুললৈকে এনেকুৱা এটা প্ৰতিভা। শুনক এটা সুন্দৰ গান, গীতটি শুনাৰ পাছত ধুনীয়াকৈ হ'ব পাৰিব। ধেমালি চলে ৰে কৰে নতি পচি নিচুকনি গীত জৰি যায় হয়তে দুটি নয়ন মধুৰ দুগালতে আজি মিহিৰ ভাগেৰে চিকুনে হুন টোপনি তোমাৰ মায়াময় বেয়ালে যাযাবৰে মৰিলো হেঁপাহত বুটৰি সামৰি হুন টোপনি তোমাৰ বাঢ়িলেও মোৰ অভিমান নকৰো মই আমনি সমলৈ কমিলেও তোৰ মৰম যেন নাযাওঁ তোক মই পাহৰি